হেল্ল' গাইজ, কি খবৰ আপোনালোকে চাগে ভালেই আছে। আৰু আজি দেখিছেই নহয়, এয়া আমি গৈ আছোঁ নামঘৰলৈ। ঘৰৰ ওচৰতে নামঘৰ এটা আছে আৰু তাত লৈ বুলি ওলালোঁ। এয়া আহি পালোঁ নামঘৰ, আৰু এয়া হ'ল মোৰ মা। আজি কি কাৰণত নামঘৰত আহিছোঁ আপোনালোকক জনোৱাও ব'লক। এয়া আয়তীহঁতে নাম ধৰি আছে, আপোনালোকে দেখিছে। আৰু আমাৰ ওচৰৰ নামঘৰটো বহুত ধুনীয়া হয়। আৰু এয়া হ'ল আজি মোৰ দেউতাৰ জন্মদিন উপলক্ষে নামঘৰৰ বুলি আহিছোঁ। এয়া দেউতা আৰু এয়া হ'ল মা ওচৰতে আছে। এয়া দেউতাই আশীৰ্বাদ ল'লে, তাৰপিছতে নাম ধৰা হ'ল। আৰু তাৰপিছতে এয়া আমি চাহ দিলোঁ, আৰু তাৰপিছতে আয়তীহঁতক চাহ খুৱাই এয়া আমি ঘৰলৈ বুলি ওলালোঁ। আৰু এয়া দেখিছে, দেউতাক সকলোৱে আশীৰ্বাদ দিব যাতে দেউতাৰ আহিব লগা দিনবোৰ আকৌ যাতে ভাল হওক। পিছত এয়া কেক আনিলোঁ, আৰু তাৰপিছতে এয়া চিকেন বনাবৰ কাৰণে দেউতাই চিকেন লৈ আহিছে। এয়া দেখিলে, এয়া ময়ে চিকেন বনাইছোঁ দেউতাৰ বাৰ্থডে বুলি আজি। এয়া চিকেন বনোৱা আছোঁ, আৰু এয়া হ'ল। তাৰপিছতে এয়া দেউতাক কেক কাটিবলৈ দিলোঁ। এয়া দেউতাই কেতিয়াও কেক কাটি পোৱা নাছিল, আৰু আজি ফাৰ্ষ্ট হয়, তো তাৰ বাবে এয়া দেখিছে। আৰু দেউতাই ইমান কেক চেকৰ প্ৰতি ইমান ইণ্টাৰেষ্ট নাই, কিন্তু বা আৰু মোৰ কাৰণে দেউতাই কেক কাটিলে। এয়া দেখিছে, মই খুৱাই দিলোঁ দেউতাক কেক। আৰু দেউতাৰ কাৰণে কেইটামান সৰু সৰু গিফ্টো আনিছোঁ আমি, এয়া দিছোঁ। বাইদেউ আৰু মই মিলি দুজনে আনিছোঁ। এয়া দেউতাৰ বাবে এখন সৰু উপহাৰ। আমাৰ যাতে পৰিয়ালটো সদায় একেলগে হৈ থাকে। আৰু তাৰপিছতে এয়া বাইদেৱে দিছে। তাৰপিছতে এয়া দেউতাই গিফ্টবোৰ খুলি আছে, দেখিছে আপোনালোকে। আৰু গিফ্টৰ ভিতৰত এয়া দেউতাই খুলিব পৰা নাই, তাৰ বাবে বাইদেৱে হেল্প কৰি দিছে। এয়া বাইদেৱে দিছে কফি কাপ। দেউতাৰ কাপটো মানে অলপ বেয়া হৈছিল, তাৰ বাবে এইটো দিছে। আৰু এইটো মোৰ ফালৰ পৰা দেউতাক গিফ্ট দিছোঁ। এয়া দেখিছে আপোনালোকে। তাৰপিছতে এয়া মোৰ গিফ্টটো দেউতাই অপেনিং কৰিলে। এয়া হ'ল পাৰ্চ। দেউতাৰ পাৰ্চটো বহুত বেয়া হৈ গৈছিল, তাৰ বাবে এইটো দিছোঁ। আৰু তাৰপিছতে দেউতাই এয়া মৰমত আমাক কেক খুৱাই দিলে দুজনীকে। আৰু তাৰপিছতে এয়া দেউতাক সকলোৱে আপোনালোকে আশীৰ্বাদ দিব যাতে আহিব লগা দিনবোৰ ভাল হয়, যাতে আমাৰ পৰিয়ালটো সদায় এনেদৰে একেলগে হৈ থাকে। সেয়াই আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব গাইজ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। লাভ ইউ অল।